দীপশিখা আৰু মই যামগৈ আজি ঘৰলৈ। ফাইনেলি এয়া যাবলৈ ওলাই গ'লোঁ, ৰেডি। বাহিৰ আহি আছে, পাবহি এতিয়া। এইবিলাক বস্তু আৰু আধাখিনি বস্তু তলতে থৈ হাই বুলি কয়। বাই হয় কি এটা আকৌ কিবা এটা কওক। মই আজি আহিছোঁ, কেনেকুৱা লাগিছে? ভাল লাগে। ভাত আমাৰ বাই ৰখিবই পৰা নাই, খাই আছে। এওঁতো ক'বই নালাগে। গুড মৰ্ণিং সকলোকে, আৰু মোৰ অনিতা পেটলে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে 21 তাৰিখ আৰু আমি ঘৰলৈ যাব লৈছোঁ, যিহেতু মোৰ এক্সাম কালি শেষ হ'ল। তো মানুহবিলাক চব গৈ মেলি আজৰি হ'ল ঘৰলৈ একেবাৰে লাষ্টত, আৰু আমি 4জনী আছোঁ, বাকী 2জনীৰ আজি এক্সাম শেষ হ'ব। আৰু দীপশিখা আৰু মই যামগৈ আজি ঘৰলৈ। বাহেঁতি আহি আছে, বাহেঁতিৰ লগতে যাম। আৰু এয়া ৰুমৰ পৰিৱেশ, সেয়া মানুহ নাই, চব বস্তু খালী। এইবিলাক আমাৰ বেগ আৰু এইবিলাক মোৰ বস্তু ইয়াত আছে, মোৰ পুতলাটো ইয়াত চকীখন আছে। সেয়াই আৰু এইবিলাক বস্তু চব এনেকৈ থৈ গৈছোঁ, যিহেতু মানে নহ'লেতো ধূলি পৰিব ন। তো সেই যিহেতু চাই যাব আৰু শেষলৈকে। আৰু মই আজি ঘৰলৈ গৈ পিনে কি কৰিম, আৰু ইফালে যাব লগা আছে, ক'লৈ যাম সকলোবিলাক দেখাইছে। এয়া গৰম পানী আৰু এয়া ৰ'দ লৈ লৈ মই চাহ খাইছোঁ। চাহ নহয় গৰম, এয়া ৰ'দ আৰু লগত চাহ। তাকে ভিডিঅ'টো চাই চাব। ফাইনেলি ওলাই মেলি ৰেডি, আৰু এতিয়া পাইছে কিমান, এতিয়া পাইছে 9:30 আৰু আমি ৰেডি হৈ গ'লোঁ। এয়া দীপশিখাই ট্ৰাংকত তলা মাৰি আছে। এয়া দীপশিখা হাই কোৱা। তাকে বাহিৰত আহি পাইছেহি আৰু একেবাৰে ইয়াত এতিয়া ভিডিঅ' নেদেখে, ঘৰতে কেইটামান ভিডিঅ' দেখিব, একেবাৰে দেখিব 1.5 মাহমান পিছত, কাৰণ বিহুৰ পিছতে আমাৰ কলেজ খুলিব বুলি কৈছে। ভিডিঅ'টো চাই ফাইনেলি এয়া যাবলৈ ওলাই গ'লোঁ, ৰেডি। বাহিৰ আহি আছে, পাবহি এতিয়া। এইবিলাক বস্তু এওঁ অকলে অকলে আছে, আজি পৰীক্ষা আছে, তাকো দেৰিকৈ ফুটে চুটে ধৰিব পাৰে। কি লিখিছা কি লিখিছা? মই তহঁতৰ ছাৰলৈ পঠিয়াই দিম। বাই বাই। হাই বুলি কয়। বাই হয় কি এটা আকৌ কয় আকৌ হাই। পিন্ধিবিচোন, চাওঁ আজি পিন্ধিবি তই। হেল্ল' গাইজ, এই মোৰ ভাগৰ চোলাটো পিন্ধি আছে। চুকৈ ল'ব years later. তো মই ওলাই মেলি আজৰি, আৰু এইফালে ৰাইজসকল ষ্টাইল দিছে। এজনীতো ষ্টাইল শান্তি মানে লগালগ ওলাব লগা হৈছে। মোৰ ড্ৰেছ কি চাদৰ পিন্ধিছ এইখন? দাঁতকেইটা দিয়া, হাঁহি দে আকৌ হাই বুলি কয় নাই, হাই বুলি কওক। মই ভিডিঅ' বনাইছোঁ, হাই বুলি কওক। হাই হেল্ল' কিবা এটা কওক। মই আজি আহিছোঁ, কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু অজুহাতে বিয়া খাবলৈ আহিছে। কেনেকুৱা লাগিছে তোক? ভাল লাগিছে, সুন্দৰ লাগিছে। আৰু এই আমাৰ মোৰ গেলেৰী যাব লৈছোঁ গাইজ। আৰু এয়া মমছ, আমি গৈ আছোঁ গাইজ। এয়াও খুৰী দেখাই নাই, এবাৰ দেখুৱাই নাই খুৰী, এইবিলাক চব অকল এনেকৈ চাই আছে আৰু খাই বুলি কওঁ, খাই তাকে। আৰু সেয়া গান চান নলগাওঁ নে কিবা দেখা আকৌ মোক হৈছে। আৰু এয়া আমাৰ লগত আহি গ'ল এগৰাকী, চিনি পাইছেনে বাৰু মানুহ এইবিলাক? ঘূৰ আকৌ চিনি পাইছেনে বাৰু? কৈ দে আকৌ, কোন আছিলি তই? কৈ দে কোন আছিলি তই? কৈ দে, কলে যা, কৈ দে চলি অৱস্থা। আমি যোৰহাট যাওঁ। তো এতিয়া আৰু তেল ভাবি ৰাখিছে, পামগৈ লাহেকৈ গৈ পেলাই দেখাইছোঁ। এতিয়া কেতিয়া পাইছিলে? এটাই বাজিব হ'ল আৰু
আমাৰ ওচৰতে পূজা আছে পোন্ধৰশ টকা কৈছে তো আমি আহি পাই গ'লোহি আমি পালো এ মমছ কি ফকতীয়া চেণ্ডেল আকৌ ইমান ধুনীয়া আছে চব মোক কৈছে চেণ্ডেল মোৰ চেণ্ডেলটোৰ কথা কৈছোঁ ইমান বেয়া লাগিছে আৰু এতিয়া প্ৰায় 2টামান বাজিলে আৰু আমি আহি পালোহি বিয়া ঘৰ তাতে বহুত বেছি মানুহ সেইকাৰণে ভিডিঅ' কৰিবলৈ অলপমান লাজ লাগিছে আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব বিস্কুট কেইখন খালি সেইটো কথা বিস্কুট কেইখন খালি কওক কিবা এটা হাই চাহ খাইছোঁ আমি যোৰহাটত বিয়ালৈ আহিলোঁ যোৰহাটৰ বিয়ালৈ আহিছোঁ আমি চাহ খাইছোঁ আৰু গৰম চালা বোলে খানা আকৌ খানা হ'লে আছে কেইবাৰ 3বাৰ নে 2বাৰ একেলগে কোৱা নাই যে 2বাৰ খাম বুলি আমি দুজন খাইছোঁ ভাত খাবলৈ গৈছোঁ এতিয়া বাই কিবা ক'ব খানাটো বোলে বহুত টেষ্টি হৈছে বোলে শুনিছোঁ আৰু এইজনী আমাৰ আইনু ওচৰ খাবি আৰু এইজনী আমাৰ আইনু আজি বহুত চিম্পুলত আহিছে আৰু তাই লাজো কৰিছে এইহে মাহী আৰু এজনী মা ৰখিব পৰা নাই খাই আছে এওঁতো ক'বই নালাগে আমি বিয়া খাই মেলি আহি গ'লো আৰু এই মা আমি এতিয়া যাব লৈছোঁ আমি যাম এতিয়া বাই মুখখন দেখাই দে একেবাৰে ঘৰ পাই পিনে দেখামগৈ আৰু বাই তো বহুত সময় অহাৰ পিছত এতিয়া আমি পালোহি কি বকিছোঁ হাই গাইজ কি বুলি ক'ম এতিয়া মই নাজানো তাই বোলে এইটো মই কি কৈ আছোঁ মই নিজে গম পোৱা নাই গাইজ কালি এয়া মই কালি বিয়ালৈ গৈ পিনে ভিডিঅ' বনোৱা নহ'ল নহ'ল আজি একেবাৰে গধূলি এতিয়া মোক গধূলি হৈ গ'ল মই স্কুলৰ পৰা আহি কৰি মেলি ল'লোঁ তাৰপিছত এতিয়া মই এনেই আছোঁ বৰ্তমান মই কিতাপ পঢ়িব লৈছোঁ কিন্তু কাৰেণ্টটো গ'লগৈ গাইজ আৰু মানে এতিয়া আমি কি কৰিম নাজানো গাইজ ইয়াতে আছে আমি কিবা খাবলৈ আনিছে কমলা চমলা আছে আমি খাম এতিয়া আৰু গাইজ মই বহুত দিনৰ মূৰত ভ্লগত লাইছোঁ কিমান বগা হৈছোঁ গাইজ চাওকচোন মোক এয়া আমাৰ পিংকি বান্দৰী তো গাইজ অ'কে বাই বাই এণ্ড দেৰিকৈ লগ পাই আছোঁ আৰু দেৰিকৈ আমি কি কৰোঁ চাই থাকিব তো গাইজ মোৰ ইউটিউব চেনেলটো 39টা ছাবস্ক্ৰাইবাৰ আৰু এটা ছাবস্ক্ৰাইবাৰ প্লিজ 40টা হৈ যাব কৈ দিব গাইজ শিৱানী শইকীয়া বাই বাই এতিয়া খাইছোঁ মই পকৰি আৰু এতিয়া ধুনুবা বনাব আছোঁ তাই কিবা কিবি বিচাৰিছে কাৰেণ্টটো নাই গাইজ আৰু মই খাইছোঁ তই খালি হপায় ঘূৰি খাইছোঁ চৰিয়াই দিম ইমান গাইজ চাই থাকক বনাই আছোঁ গাইজ এতিয়া আমাৰ এখেতে বনাই আছে চুপ আৰু গাইজ এয়া তাই বেছিকৈ ল'লে ইয়াতে পানী লৈ আহিছোঁ নহ'লে চুকৈ লৈ ল'বি নহয় দেখিছে কিমান সন্দেহবাদী আৰু তাই খাইছে জ্বলাটো আৰু মোক দিলে গাইজ কি গম পায়নে মিঠাটো আৰু মিঠা বস্তু মই খাই একদমেই বেয়া পাওঁ মিঠা বস্তু গোমধাৰাটো খাবলৈ পাইছে ভালে পাব লাগে নিদিওঁ অকণমান নিদিওঁ দেখিছে গাইজ কিমান নাইনচাতি কৰি আছে তাৰপৰা ইয়াত আনিছিলে কোনে কেনেকুৱা লাগিছে চাকক গোলা গোলা তাৰপৰা ইয়াত চুপ দি দিলোঁ সংখ্যা মিছাম তোৰ তাত গাজৰো আছিলে কাৰ তোৰ লগত গাজৰ খাই চুপ বহিছে আমাৰ এনাই দতি হাই বুলি কওক হাই হাই খুৰী এডতি আৰু এওঁ কোনোবা হয় আৰু ধৰিব পৰা নাই আন্ধাৰত দেই কোন হয় ইয়াত মই বনাই আছোঁ ৰিল এজনী পাখৰিজনী আৰু ধুনুবা ইয়াতে খাই আছে চাহ ইয়াতে ধান বহাইছে আৰু
ইয়াতে চাহ খাইছে এজনী চিৰা ভাজিৰ লগত আৰু আমাৰ এজনী ভনী নাখাওঁ মোৰ পেটটো বিষ চাহ এইফালে চাহ বৰ বেলেগ উঠিছে আকৌ কি ফটো মোবাইল মানে এতিয়া ভাল দিছে এজনী আমাৰ ভনী The next day. কালি ইছ ৰাম খুৰীয়ে গোটেই ধূলি উৰাইছে কালি ভিডিঅ' বনাবলৈ নহ'ল শুই থাকিলোঁ ভাত খাই মানে ঘৰলৈ আহি এলেহুৱা হৈছোঁ আৰু এয়া খুৰী ড্ৰেছ এতিয়া পাইছে 10টা আৰু মই গা চা ধুই মেলি আজৰি হৈ গ'লোঁ এয়া চুলি আৰু যদি ভিডিঅ'টো চাই পিনে ভাল পালে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম বাই বাই